নমস্কাৰ মই ডক্টৰ স্বাগতা বৈশ্য প্ৰসূতি আৰু স্ত্ৰীৰোগ তথা সন্তানহীনতাৰ বিশেষজ্ঞ নলবাৰী ম্যাটাৰনিটি হস্পিটেল আৰু সাৰথি হস্পিটেল নলবাৰী ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকৰ লগত PCOD কি হয় আৰু ইয়াৰ লক্ষণসমূহ কি তাৰ বিষয়ে কিছু কথা পাতিছিলোঁ আজি জানো আহকচোন আমি PCOD ডায়াগন'চিছ কেনেকৈ কৰিম আৰু ইয়াৰ বাবে আমি কি চিকিৎসা প্ৰদান কৰিব পাৰোঁ যেতিয়া এগৰাকী মহিলা বা ছোৱালী আমাৰ ওচৰলৈ PCOD লক্ষণসমূহ লৈ আহে যেনে ইৰেগুলাৰ মেন্সেছ বা মাহেকীয়া নহয় 2-3 মাহৰ মূৰে মূৰে হয় বা ইনফাৰ্টিলিটি লৈ আহে যে তেখেতসকলে বহুত দিন ধৰি চেষ্টা কৰি আছে কিন্তু প্ৰেগনেন্সি হোৱা নাই বা তেওঁলোকৰ যদি হঠাতে ৱেইট গেইন হৈছে বা মুখত হালমন হৈছে হেয়াৰ লছ হৈছে তেনেকুৱা ধৰণৰ সিম্পটমছ যদি লৈ আহে এই স্পেক্ট্ৰাম অফ ডিজিজটো আমি PCOD তেতিয়া সাসপেক্ট কৰিব পাৰোঁ গতিকে হিষ্ট্ৰীৰ জৰিয়তে আমি বহুতখিনি ডায়াগন'চিছ কৰিব পাৰোঁ আৰু আজিকালি আল্ট্ৰাসাউণ্ড খুব ৰেডিলি এভেইলেবল হয় সকলো চেণ্টাৰত আল্ট্ৰাসাউণ্ড আছে গতিকে আমি এটা সিম্পল আল্ট্ৰাসাউণ্ড কৰিলেও PCODৰ যিটো ফিচাৰ হেতু যদি আমি আল্ট্ৰাসাউণ্ডত দেখো লগতে যদি সাইনস এণ্ড সিম্পটমছ আছে তেতিয়াহ'লে আমি মহিলাগৰাকীক PCOD বুলি ক'ব পাৰোঁ আৰু নিশ্চয় আমি কিছুমান ব্লাড ইনভেষ্টিগেশ্যন কৰিবলগীয়া হয় যেনে মই আগতেও কৈছোঁ PCODৰ লগত এগৰাকী মহিলাৰ ব্লাড সুগাৰ বেছি থাকিব পাৰে ডায়াবেটিছ হোৱাৰ তেওঁলোকৰ সম্ভাৱনা বেছি গতিকে আমি তেখেতৰ সুগাৰ লেভেলটো চাওঁ আৰু থাইৰয়েড লেভেলটো চোৱা হয় প্ৰলাক্টিনটো চোৱা হয় আৰু কিছুমান ক্ষেত্ৰত আমি হয়তো তেখেতৰ ফাষ্টিং ইনচুলিন আৰু টেষ্টষ্টেৰন লেভেলটো চাবলগীয়া হ'ব পাৰে গতিকে এইখিনি হ'ল কেনেদৰে আমি ডায়াগন'চিছ কৰিম এতিয়া আমি জানো আহকচোন যে PCODৰ চিকিৎসা আছে নেকি আচলতে ক'বলৈ গ'লে PCODৰ কোনো চিকিৎসা নাই PCOD নাইকিয়া কৰি দিব আমি নোৱাৰোঁ কিন্তু PCODৰ সিম্পটমছসমূহ আমি কণ্ট্ৰোল কৰি ৰাখিব পাৰোঁ এতিয়া এইটো কেনেকৈ কণ্ট্ৰোল কৰিম যদি কোনো মহিলাই আমাৰ ওচৰলৈ আহিছে যে তেখেতৰ অভাৰৱেইট আগতেও মই কৈছোঁ যে PCODৰ লগত অবিচিটি বা ৱেইট গেইন ৰিলেটেড হয় গতিকে তেতিয়া আমি তেখেতক এডভাইচ দিব লাগিব যে তেখেতে যেন ৱেইট লছ কৰে এক্সাৰচাইজ কৰে এটা হেলদি বেলেন্স ডায়েট মেইনটেইন কৰে জাংক ফুড বা ফাষ্ট ফুড এভইড কৰিব লাগে খুব বেছি মিঠা খাব নালাগে পাৰিলে সুগাৰ যিটো ৰিফাইন ফ্ল'ৰ যাক ময়দা তেনেকুৱা ধৰণৰ বস্তু এভইড কৰিব লাগে ফাষ্ট ফুড কোল্ড ড্ৰিংকছ চিপছ খুব বেছি চকলেটছ এইবোৰ য'ৰ পৰা আমি শকত হোৱাৰ চান্স থাকে তেনেকুৱা ধৰণৰ খাদ্য বস্তুবোৰ এভইড কৰিব লাগে যদি কোনো মহিলা আমাৰ ওচৰত আহিছে যে তেখেতৰ এক্সেছিভ হেয়াৰ গ্ৰ'থ হৈছে বা হাৰ্চুটিজম আছে তেওঁৰ অলাগতিয়াল জেগাত নোম গজিছে তেতিয়াহ'লে তাৰ বাবে কিছুমান মেডিচিনছ থাকে হৰম'নেল ট্ৰিটমেণ্ট থাকে কিন্তু সেইবোৰ সদায় চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে গ্ৰহণ কৰিব লাগে আৰু যোনটো সকলোতকৈ ইম্পৰ্টেণ্ট আজিকালি আমাৰ ওচৰলৈ পেচেণ্ট আহে ইনফাৰ্টিলিটি লৈ আহে PCODৰ বাবে যিসকলে কনচিভ কৰিব পৰা নাই বা তেওঁলোক প্ৰেগনেণ্ট হ'ব পৰা নাই তেওঁলোকৰ বাবেও আমি প্ৰথমতে আমি তেওঁলোকৰ লাইফষ্টাইল মডিফিকেশ্যন শিকাওঁ যে তেওঁলোকে কেনেধৰণৰ ডায়েট কেনেধৰণৰ খাদ্য খাব লাগে এক্সাৰচাইজ কৰিব লাগে ৰেগুলাৰ আৰু ৱেইট লছ খুবেই ইম্পৰ্টেণ্ট ইনফেক্ট PCODৰ নম্বৰ 1 ট্ৰিটমেণ্ট হ'ল ৱেইট লছ বা ওজন কমোৱা আৰু লাইফষ্টাইল মডিফিকেশ্যন তাৰ বাহিৰেও ইনফাৰ্টিলিটিৰ বাবে আমি মহিলাগৰাকীক কিছুমান মেডিচিন দিওঁ যিহেতু মই আপোনালোকক কৈছোঁ যে PCODত এন'ভুলেশ্যন হয় এগটো সময়ত ৰিলিজ নহয় গতিকে আমি তেওঁলোকক কিছুমান অভুলেশ্যন ইনডিউচিং ড্ৰাগছ যিবোৰ মেডিচিনে এই এগ ডাঙৰ হৈ ৰিলিজ কৰা প্ৰচেছটোত সহায় কৰে গতিকে তেনেকুৱা অভুলেশ্যন ইনডিউচিং ড্ৰাগছ কিছুমান দিয়া হয় আৰু যদি অকল মেডিচিনেৰে তেওঁলোকে কনচিভ কৰিব পৰা নাই তেতিয়াহ'লে আজিকালি আৰু বহুত বিভিন্ন চিকিৎসা আছে যেনে IUI বা ইন্ট্ৰাইউট্ৰাইন ইনছেমাইনেশ্যন যদি তাৰ পিছতো নহয় তেতিয়াহ'লে হয়তো কিছু সংখ্যক মহিলাক IVF বা টেষ্ট টিউব বেবীৰ দৰকাৰ হ'ব পাৰে গতিকে শেষত মই এইটোৱে ক'ব খুজিছোঁ যে যদিও PCOD একেবাৰে নাইকিয়া কৰি দিব নোৱাৰি কিন্তু PCOD কণ্ট্ৰোল কৰিব পাৰি যিটো আমাৰ ওপৰত বা পেচেণ্টসকলৰ ওপৰত নিৰ্ভৰ কৰে যে তেওঁলোকে কেনেকুৱা ধৰণৰ লাইফষ্টাইল
এডপ্ট কৰে সেইবাবে মই সকলোকে এইটোৱে এডভাইচ দিওঁ যে তেওঁলোকে যাতে এটা হেল্ডি বেলেঞ্চ ডায়েট পুষ্টিকৰ আহাৰ খায় ৰেগুলাৰলি এক্সাৰচাইজ কৰে নিজৰ ওজনটো কমাই ৰাখিবলৈ চেষ্টা কৰে নিজৰ সুগাৰ লেভেলটো কণ্ট্ৰল কৰি ৰাখে যদি আমি এইখিনি ফ'ল' কৰিব পাৰোঁ তেতিয়াহ'লে PCOD কোনো ধৰণৰ প্ৰব্লেম হৈ নাথাকিব আজি মই আপোনালোকক PCODৰ বিষয়ে কিছু কথা ক'লোঁ আশা কৰিছোঁ আপোনালোকৰ বাবে সহায় হ'ব সকলোৱে ভালে থাকক নমস্কাৰ এক্সপাৰ্ট টিমৰ সৈতে সাৰথি আছে আপোনাৰ বাবে আপোনাৰ লগত